এই আন্ডা কাৰীখন দেখি কেনেকুৱা লাগিছে গাইজ এনেদৰে এবাৰ বনাই খাবচোন সকলোৰে ফেভৰেট চব্জিখন হৈ পৰিব আৰু তাৰ কাৰণে প্ৰথমে চাওকচোন এই পিয়াজখিনি একদম মিহি মিহিকৈ কাটি ল'লোঁ আৰু বিলাহী আদা নহৰু জলকীয়া ভালদৰে সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু কেৰাহী গৰম হোৱাত তাত অকল তেল দি তাত দালচেনি জিৰা তেজপাত আৰু এই সৰু সৰুকৈ কাটি লোৱা পিয়াজখিনি দি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম আৰু গোল্ডেন ব্ৰাউন হৈ গ'ল চাওকচোন তাৰপিছত তাতে এয়া বিলাহী নহৰু আদা জলকীয়াৰ পেষ্টটো দি ল'ম তাৰপিছত এইখিনি মানে মছলা ভালদৰে ভাজি আছোঁ লগতে মানে বইল কৰা কণীকেইটা ফ্ৰাই কৰি ল'ম ভালদৰে এই এটা এটাকৈ 4-5টা মই কণী ভালদৰে ফ্ৰাই কৰি ল'লোঁ আৰু এক সাইডে কণী ফ্ৰাই হৈ আছে এক সাইডে আকৌ মই সেই পেষ্টখিনিতে নিমখ হালধি জলকীয়া গুড়া আৰু ধনিয়া গুড়া তাতে অকণমান চিকেন মছলাটো দিলে বৰ ভাল লাগে খাই পেলাই যিকোনো চব্জিতে মই চিকেন মছলা প্ৰায় ব্যৱহাৰ কৰোঁ আন্ডা কাৰী আৰু এই চাওকচোন মছলাখিনি হৈ আছে লগতে আন্ডাখিনি মোৰ হৈ গ'ল আৰু সেই তেলতে অলপ কেপচিকাম ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ আৰু সেইখিনি ভালদৰে ফ্ৰাই কৰি ল'লোঁ আৰু ভালদৰে মছলাখিনি থোৱা তাত একদম এডোখৰ বাটাৰ দি দিলোঁ আমুল বাটাৰ দিলে টেষ্টটো বৰ ধুনীয়া লাগে এই বাটাৰখিনি যে গলি গ'ল তাৰপিছত আকৌ তাতে মিঠৈ টুকুৰা এটা দিলোঁ দি পেলাই ভালদৰে মছলাখিনি ফ্ৰাই হোৱাত পানী দিওঁতে এবাৰ যেতিয়া উতলটো আহিল ন তেতিয়া তাতে আদা আৰু চিমলা মিৰ্চখিনি ভালদৰে দি একদম মানে গ্ৰেভিটো ঠিক হোৱালৈকে উতলাই থাকিম ভাতৰ লগত খালেও খাব পাৰে ৰুটিৰ লগত খাব পাৰে দুইটাৰ কাৰণে বহুত একদম বেষ্ট আন্ডা কাৰী হয় এতিয়া একদম লাষ্টত কি আৰু এগালমান ছিজনেল ধনিয়া পাত কাটি পেলাই দি দিলোঁ আৰু কি সোনে পে সোহাগা বুলি কয় নহয় আন্ডা কাৰীখিনি তেনেকুৱাই লাগিছে আৰু এনেকৈ আন্ডা কাৰী ভাতৰ লগত বা ৰুটিৰ লগত খাই চাব থেংক ইউ ফৰ ৱাচিং